মই ভিডিঅ' বনাইছো পাই সাবস্ক্ৰাইবাৰ্স অনলি 50টা সাবস্ক্ৰাইবাৰ হৈছেহে মানুহবোৰ বৰ হিংসাগুৰিয়া নহয় ঘৰৰ মানুহবোৰে নকৰে চাগে সাবস্ক্ৰাইব আৰু লগৰ কিজনীতো কথাই নাই ও 100টা মানুহেও চোৱা নাই 10টা ভিডিঅ' বনালো এতিয়ালৈকে এনেকে কেনেকে চলিব কেতিয়া মোৰ চেনেলটো হ'ব ভগৱান এনেকে নহব নহয় কিবা এটা উপায় কৰিব লাগিব চাওচোন কিবা উপায় আছে নেকি ইউটিউবতে চাওঁ কি কৰিলে জলদি জলদি সাবস্ক্ৰাইবাৰ বাঢ়িব আৰু চেনেলটো মোৰ হিট হ'ব চাই লওঁচোন এইটো কিন্তু ভাল লাগিছে দেই এইটো আইডিয়া ভাল লাগিছে তাৰ মানে ৰিলস বনাব লাগিব ৰিলস মানে ইনষ্টাগ্ৰামৰ ৰিলস বনালে জলদি জলদি ফলোৱাৰ্স বাঢ়ে আৰু তাত যদি ফলোৱাৰ্স বাঢ়ে মই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কৈ দিম তাত আৰু লিংকটো দি দিম তাৰ মানে ইয়েস এইটো ভাল লাগিছে এইটো কিন্তু মই ৰিলস বনাবে বাৰু কি ৰিলস বনাম না নাচিব জানো না গাব জানো না এক্টিং কৰিব জানো কি বনাম বাৰু ফেশন চেনেলটোহে বনাইছো মই কাপোৰ কানি এই গহনা গাঠৰি এইবিলাক দেখাবহে পাৰিছো আকৌ তাতকেতো মই বেছি নোৱাৰো একো এই ৰিলস মানে ছোৱালীবোৰে যে এইবিলাক চিনেমা গানবিলাকত এনেকে মুখখন এনেকে হিলাই হিলাই এনেকে চকুকেইটা এনেকে এনেকে পকাই পকাই অলপ হাত চাত হিলাই হিলাই আৰু সেইবিলাক যে বনাই যে এনেকুৱাই বনাওঁ ট্ৰাই কৰি চাওঁচোন পাৰোঁ এবাৰ এই কলেজত দুবাৰমান নাচিছিলোঁ নহয় নাচটো অকণমান মই চেষ্টা কৰি চাম পাই ট্ৰাই কৰোঁ এবাৰ ভয়টো কচকা খালি নে কি জানো ঐ নব আজি যে মোৰহে হাত ফেল হ'ব দেই আপোনাক ৰজা দেখি মই আগতে আপোনাক নচা নাই দেখা নহয় নব আজিহে দেখিছো গম নচা আপুনি বৰ ধুনীয়াকে নাচিব দেই নব হ'ব হ'ব তই পিছে কি কৰিবলৈ আহিলি ইয়ালে বুবু মানে কি কৰিছ ওপৰত এই বুবু মানে টিভি চাই আছে আকৌ নব নব ৰাতিলে যে কি চব্জি কাটি থৈ যাব লাগিব বাৰু মই হেখাকে সুধিবলৈ আহিলো তই বাহানা বনাই বনাই মোক ভিডিঅ' বনোৱা চাবলৈ আহ ন নব মই যে শ্বুটিং চাবলৈ নাই অহা দেই নব সেইদিনা যে আপুনি বুজাই দিলে শ্বুটিং কৰি থাকোঁতে ডিষ্টাৰ্ব নকৰিবলৈ মই যে ভালকে বুজিব লওঁ দেই নব মই আপোনাক একেবাৰে ডিষ্টাৰ্ব নকৰোঁ আৰু নব হ'ব হ'ব তই যা এতিয়া ৰাতিৰ কাৰণে একো চব্জি কাটিব নালাগে হা ৰাতি আমি আজি বাহিৰত খাবলৈ যাম হ'ব নব
মই যাম তেতিয়াহ'লে দেই ভাগৰ লাগি গৈছেগে দেই নাচি নাচি এনেকৈ নাচি থাকিব লাগিলে সদায় আকৌ আগৰ নিচিনা শ্লিম হৈ যাম দেই ভালেই হ'ব কিন্তু শ্লিম হ'লে অলপ দেৰি ৰেষ্ট লৈ লওঁ চাই লওঁচোন ইনষ্টাগ্ৰামত কিমান ফলোৱাৰ্ছ বাঢ়িলে নে বা নাই ৱাও 4 দিন ৰিলছ বনাওঁতেই 500 ফলোৱাৰ্ছ হৈ গ'ল মোৰ তেতিয়াহ'লে ইনষ্টাগ্ৰাম ষ্টৰীত মোৰ চেনেলৰ লিংকটো দি দিওঁ ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিওঁ য়েছ হে ভগৱান কিবা এটা ভাল কৰিবা আৰু ভগৱান ভাল নহ'ল নেকি জানো এনেকৈ চাদৰখন মেলি ল'লে বিহু নাচিলে বৰ দিগদাৰ হৈ পায় প'ষ্ট কৰিলোঁ ৰিলছকেইটা ৰিলছবোৰ প'ষ্ট কৰি লওঁ আৰু আজি মানুহৰ কমেণ্টবিলাক পঢ়ি ল'ব বৰ ভাগৰ লাগে পাই নাচিলে সঁচাকৈ দেই জানো নাচিব পাৰিছোঁ নে নাই ৱাই কালি মই লিংকটো লগাইছিলোঁ ষ্টৰীত মোৰ চেনেলত 20টা ছাবস্ক্ৰাইবাৰ বেছি হ'লে তাৰ মানে ৰিলছ বনালে কামত আহে ধুনীয়াকৈ এবাৰ বনাম আৰু দেই কিনো বনালো জানো এইকেইটা ঐ নব ইমান ফূৰ্তিত আছে যে আজি কিবা ভাল খবৰ আছে নেকি নব আছে ভাল খবৰ মোৰ চেনেলটো হিট হোৱাৰ উপায় নহয় বিচাৰি পাই গ'লো মই হে হয় নি নব তেতিয়াহ'লে মই ভাল কথা হ'লচোন ক য়েছ তই পিছে কি কামত আহিলি বুবু মাইনাক ওপৰত অকলে এৰি থৈ বাহানা বনাই তই মোক ভিডিঅ' বনোৱা চাবলৈ আহ ন নব এতিয়া যে আপোনাৰ শ্বুটিং চাবলৈ নাহা দেই মই আপুনি শ্বুটিং কৰাই নাই আকৌ এতিয়া হ'ব কি হ'লনো আপোনাৰ যে চেনেলটো নব চবকে মই চাবলৈ কৈ দিছোঁ নহয় আৰু যে আপুনি যে নাচিছে নব এতিয়া সেইবোৰ ক'ত ওলাব নচাবোৰ নব তাতে ওলাব নে কি সেই চেনেলটোতে নচাবোৰ তাত নোলায় নহয় ইউটিউবত ইনষ্টাগ্ৰামত ওলাব হ'ব নব মই যাম এতিয়া বহু মানে চাংগে আৰু আপোনালৈ চাহ বনাই দিব লাগিব নেকি বাৰু নব নালাগে তই যা বহু মানে চাগে যদি মোক কিবা লাগে নহয় মই নিজে বনাই খাম মই যাম কমেণ্টবোৰ পঢ়ি লওঁ পাই ইনষ্টাগ্ৰামৰ ৰিলছৰ কমেণ্ট লাইক আৰু ৰিপ্লাই কৰিলোঁ কিছুমান পাই মানুহে ভাল পাব কি যে কমেণ্ট কৰে আৰু দেই মানুহে কি যে কমেণ্ট কৰে আৰু দেই মানুহে ধুনীয়া বিউটিফুল জুই তামাম নাচিছা ভেৰি বিউটিফুল ইমান কিউট তুমি ভগৱান পাৰিছোঁ হপাই দেই তেতিয়াহ'লে নাচিব জানো পাই মোৰ ইউটিউব চেনেলটো ভাল হ'লেই হ'ল আৰু সেইটো আশাতেতো কৰি আছোঁ এইবোৰ নহ'লেনো বাৰু মই নাচোনে
এনেকুৱাটো আৰু বডি লৈ কেনেকুৱা শকত মকতজনী হ'লো সঁচাকে দেই মেছেজ কেইটামান মেছেজো চেক কৰি চাওঁচোন ইমান মেছেজ মানুহৰ তোমাক ইমান ভাল লাগে তোমাৰ ফোন নাম্বাৰটো দিবা নেকি ফোন নাম্বাৰ কেলা কৈ ইহঁতক মোৰ নাচ চাইছ চা ফোন নাম্বাৰ কি কৰিবি তই পাগল হপাই তোমাৰ লগত কথা পাতিব মন যায় তোমাক ওচৰৰ পৰা চাব মন যায় ভগৱান মই হিৰইন নে কিবা এইবোৰ কি এবাৰ তোমাক ঘৰ গৈ চাই আহোঁগৈ মোৰ ঘৰলৈ আহিব কৰবাত যদি মোৰ এড্ৰেছটো বিচাৰি পায় কি হ'ব তেতিয়া এইবোৰ মানুহ ঘৰ ওলাবহি নি বাৰু এই ৰিলছবোৰ বনাই দেখোন মোৰ বিপদে হ'ল মই আকৌ ভাল হ'ব বুলি বনাইছিলোঁ মই বিয়া হোৱা ল'ৰা ছোৱালী থকা ভগৱান মই মহিলা মই ছোৱালী নহয় সেইবোৰে বুজি নাপায় কিয় বাৰু মানুহে আৰে মই তোমাৰ ঘৰলৈ গৈ আছো কি পাগল হৈছে নি বাৰু এইবোৰ মিনা ভগৱান এখন কি হৈছে আকৌ বুবু মানে দেউতাকেচোন কি ভাবিব মোক মায়ে খতম কৰিলে আৰু দেই এবাৰ মায়ে জানিব লাগিলে এইখন কোৱা নহ'ব আৰু একো মোৰ চেনেল ফেনেল একো নহ'বগে আৰু কি হ'ল নব কি হ'ল নব কি হ'ল মিনা শুন না তই যাচোন তই গেটৰ তলাটো লগাই থৈ আহি যা কি দিনতে গেটৰ তলা লগাব লাগে এতিয়া একো নুসুধিবি মই তোক চব কম নহয় তই যা প্ৰথমতে গেটৰ তলাটো লগাই থৈ আহি যা হ'ব মই লগাই আহোঁগৈ তলাটো দেই হে ভগৱান কোনোবা সঁচাকে ওলাব নিবা ঘৰত হে ভগৱান এখন কি হৈছে মোৰ লগত হে ভগৱান মোক বচোৱা এইখন ৰিলছ প্লিজ নবনাও দেই মই সঁচাকে বিপদে মাতি ললো কিবা হে ভগৱান বচোৱা